হেল্ল' নমস্কাৰ, মোৰ ইউটিউব চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক ক'ম যে কেইদিনমান আগতে অসম চৰকাৰে এটা এনাউন্স কৰিছিলে আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে 10,000 আৰু 15,000 টকাৰ বিষয়টো লৈ দিব বুলি কৈছিলে অসম চৰকাৰে। মুখ্যমন্ত্ৰী নিজে ভাষণত কৈছিলে। সেই বিষয়টোৱে লৈ আপোনালোকক আজি ক'ম যে সেই 10,000 আৰু 15,000 টকাটো যে দিয়া বুলি কৈছিল, কেনেকে দিব, কেইটামান নিয়ম জাৰি কৰিছে হেমন্ত বিশ্ব শৰ্মা চৰকাৰে। সেই নিয়মকেইটা কি হ'ব আপোনালোকক মই বহলাই কৈ দিম এই ভিডিঅ'টো। আপোনালোকে মোৰ ভিডিঅ'টো একেলগে চাই থাকিব। আৰু এখন ফৰ্ম দিয়া বুলি কৈছিল ভাষণত, সেই ফৰ্মখন কেতিয়া দিব সেই বিষয়টো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব। ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব, আৰু যদি আপুনি মোৰ চেনেলত প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক এটা কথাই ক'ম যে এই যিটো 10,000 আৰু 15,000 টকা দিয়া বুলি কৈছে, এই পইচাটো অসম চৰকাৰৰ ফালৰ পৰা দিব। কিন্তু ইয়াতে কেইটামান নিয়ম আছে, এই নিয়মকেইটা ক'বলৈ ওলাইছোঁ। তাৰ আগতে এটা কথা আপোনালোকক ক'ম যে এই পইচাটো সকলোৱে নাপায়, সেইটো কথাটো চিয়ৰ। কেইটামান নিয়ম দিছে, যদি সেই নিয়মৰ ভিত্তিত বা সেই নিয়মৰ ভিতৰত যদি আপুনি বা আপোনালোকৰ পৰিয়ালে পঢ়ে তেতিয়াহে আপোনালোকে সেই পইচাটো পাব। সেই নিয়মকেইটা কি মই আপোনালোকক কৈ আছোঁ। প্ৰথম অৱস্থাত আপোনালোকক কাষ্ট ৱাইজ দিছে, মানে আপোনালোকৰ কি কাষ্টত হয় আৰু কাষ্ট ৱাইজ সন্তান আপোনালোকৰ ঘৰত কিমানটা হ'ব লাগিব বা আপোনাৰ সন্তান কিমানটা হ'ব লাগিব সেই বিষয়ত কৈছে। প্ৰথম অৱস্থাত মই আপোনালোকক কৈছোঁ জেনেৰেল কাষ্টৰ বিষয়ে। যিবিলাক সদস্যসকলে জেনেৰেল কাষ্টৰ হয় তেওঁলোকৰ মিনিমাম 3টা সন্তান থাকিব লাগিব ঘৰত, তেওঁলোকেহে পাব। যদি 3টাতকৈ বেছি থাকে তেনেহ'লে সেই সদস্যগৰাকীয়ে এই 10,000 আৰু 15,000 যিটো মানে আঁচনিৰ পইচা দিব, সেই আঁচনিৰ পইচাটো তেওঁলোকে নাপাব। আৰু যিবিলাকৰ কম আছে তেওঁলোকে সেই ফৰ্মখন ফিল-আপ কৰিব পাব, যিখন ফৰ্ম অসম চৰকাৰে দিয়া বুলি কৈছে এই আঁচনিখনৰ পইচাটো বিতৰণ কৰাৰ কাৰণে। এতিয়া আপোনালোকক কৈ আছোঁ, ST, OBC আৰু চাহ জনগোষ্ঠীৰ যিবিলাক লোক আছে তেওঁলোকৰ কাৰণে আপোনালোক দিছে 4টা সন্তান থকা যিবিলাক সদস্য আছে বা পৰিয়াল আছে, সেই পৰিয়ালৰ লোকেহে বা সদস্যসকলে, কাৰণ আত্মসহায়ক গোটত ছোৱালীৰ যিবিলাক মহিলা যিটো আত্মসহায়ক গোট আছে তেওঁলোকৰ কাৰণে এই আঁচনিটো মহিলাসকলৰ। সেইবিলাক মহিলাসকলেহে এই পইচাটো পাব। যদি তেওঁৰ 4টা সন্তান থাকে তথাপি পাব। জেনেৰেল কাষ্টৰ নিচিনাকৈ 3টা সন্তানৰ বেছি হ'লে নাপাব। কিন্তু OBC, ST আৰু SC আৰু আপোনাৰ চাহ জনগোষ্ঠীৰ যিবিলাক কাষ্টৰ সদস্যসকল থাকিব আত্মসহায়ক গোটত, তেওঁলোকে 4টা সন্তান হ'লেও পাব। আৰু এই বিষয়তে বহুতে কৈ আছে কিছুমান কথা নিউজত দেখা পাই আছোঁ, সন্তান লৈ যে কৈছে এতিয়া বা কাষ্ট ৱাইজ যে কৈছে, বহুত বৰ্তমান মানে নিউজত দেখা পাই আছোঁ, বহুত বেমেজালিৰ সৃষ্টি হৈ আছে। এইটো পিছত চেঞ্জ হ'ব পাৰে। বৰ্তমানলৈকে আপডেটটো এইটোৱে আছিল। আপোনালোকক মই সেইকাৰণে কৈ দিলোঁ যাতে আপুনি আপডেট হৈ থাকে। নেক্সট যদি কিবা আপডেট হয় মই আপোনালোকক জনাম, যাতে নতুন কিবা আপডেট আহিলে আপোনালোকে আগত পায় বা আপোনালোকে জানিব পাৰে আপডেটটো কি আহিছে। এতিয়া নেক্সট আপডেটটো হৈছে আপোনালোকৰ যিটো 10,000 টকা পাব বা 15,000 টকা যিটো দিয়া বুলি কৈছে, তাতে এখন ফৰ্ম দিব। সেই ফৰ্মখন আপোনালোকৰ মই ডেটটো কৈ দিছোঁ এতিয়া, যিটো আপোনালোকৰ 10 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত এখন ফৰ্ম দিব অসম চৰকাৰে। যিবিলাক আপোনালোকৰ গোটত আপোনালোকৰ এজন মুৰব্বী থাকে প্ৰত্যেকটো মহিলা গোটৰে, সেই মুৰব্বীজনৰ হাতত দিব। সেই মুৰব্বীজনৰ হাতৰ পৰা আপোনালোকে ফিজিকেলি কলমেৰে চাই ফৰ্মখন ফিল-আপ কৰি কিনে তেওঁৰ হাতত জমা দিব লাগিব। আৰু এই জমা যে দিব, সেই জমা দিওঁতে আপোনালোকে কেইটামান নিয়ম দিছে। আৰু তাতে আপোনালোকৰ ক'লৈ প্ৰথমতে সন্তানটো থাকিব লাগিব। তাৰপিছত আৰু এটা বস্তু আপোনালোকে কম্পালচাৰী কৰা নাই কিন্তু কৰিব পাৰে, মইতো আনুমানিক কৈছোঁ যে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক হ'ব পাৰে। কাৰণ আজি আৰু এটা আপডেট আহিছে, এইটো আপডেট আপোনালোকক মই অলৰেডি দিছোঁৱে ভিডিঅ'টো। আপোনালোকে সেই ভিডিঅ'টো চাব, মই আই বটনত দি দিম। ঠিক তেনেদৰে এই ক্ষেত্ৰতো এই যিটো নিয়ম দিছে 10,000 15,000, এই ক্ষেত্ৰতো আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লগা হ'ব পাৰে। যদিহে নহয় তেনেহ'লেতো ভাল কথা, যদি হয় তেনেহ'লে বহুতে এই পইচাটোৰ পৰা বা বহুতো আত্মসহায়ক গোটৰ সদস্যাই এই পইচাটোৰ পৰা বা এই আঁচনিৰ পইচাটোৰ পৰা বঞ্চিত হ'ব পাৰে। এতিয়া আৰু এটা নেক্সট ষ্টেপত আপোনালোকক কৈ আছোঁ যে নতুন নিয়মটো হৈছে কি, যে আপোনালোকৰ ঘৰত নেক্সট নিয়মটো হৈছে আপোনালোকক যেতিয়া আপোনালোকে এই ফৰ্মখনত ফিল-আপ কৰি কিনে জমা দিব, জমা দিয়াৰ পিছত যদি আপোনালোকে তাতে এটা বিষয়বস্তু লিখিব ক'ব যে আপোনালোকে এই পইচাটো লৈ কিনে কি কৰিব। যদি আপোনালোকে বিষয়বস্তুটো ঠিকে লিখে তেনেহ'লেতো যদি আপোনালোকৰ সক্ষমতা থাকে সেই পইচাটো কৰাৰ কাৰণে আপোনালোকে নিশ্চয় লিখিবই যে কি কৰিব সেই পইচাটোৰে। যদি আপোনালোকৰ এই পইচাটো লিখাৰ পিছত, যিটো আপোনালোকে ফৰ্মখনত লিখিছে, পইচা পোৱাৰ পিছত যদিহে আপোনালোকে সেই পইচাটো আপোনালোকে যিটো লিখিছে কাৰণটো, সেই কাৰণটোত কাম যদি আপোনালোকে নকৰে তেনেহ'লে আপোনাৰ ওপৰত
চৰকাৰে বিহিত ব্যৱস্থা ল'ব পাৰে। কাৰণ কিয় মুখ্যমন্ত্ৰীয়ে কৈছে ভাষণত যে আপোনালোকে ঘূৰাই দিব নালাগে বা আমি চেকিঙো নকৰোঁ, কিন্তু চৰকাৰৰ পইচাটো এনে নাহে, চৰকাৰৰ পইচাটো আপোনালোকে এনে নাহে, যাৰ কাৰণে ভেৰিফিকেশ্যন হ'ব পিছত হ'ব, দিয়াৰ পিছত পইচাটো যেতিয়া দিয়াৰ পিছত আপোনালোকে যোনে যোনে দিছে সেই মতে ভেৰিফিকেশ্যন হ'ব। যদি কামটো নকৰে তেনেহ'লে আপোনাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব পাৰে ভৱিষ্যতে যদি আপুনি নকৰে। আৰু ইয়াৰ পিছত আৰু এটা থুলমূলকৈ কৈ দিছোঁ, যদি আপোনালোকৰ ফৰ্মখনত যিটো আছে ফৰ্মখনৰ যিটো অপব্যৱহাৰ মানে যিটো আপোনালোকে পইচা আছে পইচাটো যদি ফৰ্মখনত দিয়া মতে যদি নকৰে, মানে যিটো আপোনালোকৰ ফৰ্ম আছে ফৰ্মখনত যদি কিবা গণ্ডগোল কৰে আপোনালোকে, তেতিয়াহ'লেও এই পইচাটো নাপাব। যেতিয়া আপোনালোকে ফৰ্মখন ফিল আপ কৰিব যেতিয়া পাব, তেতিয়া আপোনালোকে লাহে লাহেকৈ বা ধীৰে সুস্থিৰে বা জনা মানুহ বা গোটৰ যিবিলাক মুৰব্বী আছে তেওঁলোকে কৰিব দিয়ে, যাতে আপোনালোকে যিটো চৰকাৰী আঁচনিৰ এই পইচাটো আছে আপোনালোকে পোৱাৰ পৰা বঞ্চিত নহয়। কাৰণ আপোনালোকে ইমান দিনৰ কষ্ট, ইমান এটা আশা আছে যে আমিও পাম এই পইচাটো, সকলোৰে এটা আশা আছে, যাতে এই পইচাটোৰ পৰা বঞ্চিত হ'ব নালাগে। সেইকাৰণে আপোনালোকক মই কৈ দিছোঁ, যাতে আপোনালোকে অলপ ধীৰে সুস্থিৰে কোনো দৌৰা কৰিব লগা দৰকাৰ নাই, ডাইৰেক্ট আপোনালোকে ফৰ্মখন ল'ব আৰু যিটো আপোনালোকে ক্ষমতা আছে সেই কামটো কৰিব। তেতিয়াহে আপোনালোকে নেক্সট যিটো আছে 15,000 টকা, 10,000 টকাটো আপোনালোকতো কৈয়ে দিছে যে সেইটো আপোনালোকক ডাইৰেক্ট একাউণ্টত দিব। আৰু যেতিয়া আপোনালোকে যদি সেই পইচাটো লৈ কেনে ভাল কাম কৰে বা আপুনি যিটো লিখিছে ফৰ্মত এই কামটো মই কৰিম আৰু আপুনি সেইটো কৰি দেখুৱাই চৰকাৰক, তেতিয়াহে নেক্সট আপুনি 15,000 পাব। তাৰপিছতহে আপোনালোকক চৰকাৰে আৰু বেলেগ বেলেগ সুবিধা দি থাকিব যদি আপোনালোকে চৰকাৰৰ মতে কৰে। তো আজি আছিল এইকেইটা নিয়ম, আপোনালোকে নিশ্চয় নিয়মকেইটা বুজি পাইছে। যদি বুজি পোৱা নাই আপুনি তলত কমেণ্ট জনাব, যাতে মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম, বুজাব পাৰোঁ। যাতে আপোনালোক যদি বুজি পোৱা নাই তেতিয়াহ'লে আপোনালোকক মই এই নিয়মকেইটা ক'লোঁ, ভাল লাগিছে। এই নিয়মকেইটা মোৰ কাৰণে ভাল হৈছে, কাৰণ বহুতৰে ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে বেমেজালিৰ সৃষ্টি বেছিও এই নিয়মকেইটা লৈ আৰু ভৱিষ্যতেও হ'ব পাৰে, কিন্তু কিছুমানৰ ক্ষেত্ৰত ভাল, কিছুমানৰ ক্ষেত্ৰত বেয়া। এই বস্তুটো দুটা, প্ৰত্যেকটো বস্তুৰে ভাল বেয়া দুটা গুণে থাকে। এই বস্তুটো ঠিক তেনেদৰেই আছে। তো আজিলৈ ইমানে। আপোনালোকক আজিৰ এই ভিডিঅ'টোত গোটেইখিনি নিয়ম ক'লোঁ যে অসম চৰকাৰে যিটো পইচা দিয়া বুলি কৈছিল 10,000 আৰু 15,000 টকা, সেই পইচাটো কি নিয়মত আপোনালোকক দিব এই গোটেইখিনি নিয়ম ক'লোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু মোৰ চেনেলটোত যদি আপুনি আজি প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বহুতে ছাবস্ক্ৰাইব নকৰে, ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, কাৰণ দেখা পাওঁ বহুতে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব নকৰে। তো সেইকাৰণে আপোনালোকক কৈছোঁ, আপোনালোকে ভিডিঅ'টো চাব, ভাল পালে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দি যাব। যদি আপোনালোকে ভিডিঅ'টো লাইক কৰে তেতিয়াহ'লে ভিডিঅ' বনাবলৈ ভৱিষ্যতে উৎসাহ এটা পাওঁ। তো সেইটোৰ কাৰণে আপোনালোকক কৈছোঁ, যাতে আপোনালোকে ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো চাই কিনে আপোনালোকে লাইক এটা কৰি দিয়ে, যাতে মই আৰু আগলৈও এনেকুৱা ধৰণৰ আপডেট আপোনালোকক দিবলৈ সুখীৰে আপোনালোকক মই দিব পাৰোঁ আপডেটবিলাক। তো আজিলৈ ইমানেই, ধন্যবাদ।